হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাটিত নামক আজিও কৈছোঁ ইয়াতো আপোনালোকৰ আগত কৈ আছোঁ মাটিত নামক আপুনি এয়াৰ এম্বুলেন্সত ঘূৰি থাকিলে এৰ' চিটি বনাই থাকিলে আদানীৰ বিমান ক্ষেত্ৰ দখল কৰাৰ সপোনৰ আপুনি অংশীদাৰ হ'লে ৰাইজৰ একো উপকাৰ নহয়। আপুনি 2008 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰা এচিভমেণ্টৰ এয়াই ফলাফল হয়নে নহয়নে? এয়াইতো ফলাফল। ক্ষেত্ৰ দখল কৰাৰ সপোনৰ আপুনি অংশীদাৰ হ'লে ৰাইজৰ একো উপকাৰ নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ কাৰণে মানুহৰ মন ভাল নোহোৱা পৰিৱেশ হৈছে। CAG ৰিপৰ্টটো পঢ়িলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দলত অসমৰ কোনো মানুহে ভোট নিদিয়ে। এওঁলোকৰ ক্ষেত্ৰত এই কোম্পানীটোৱে লেবাৰ এক্ট ভায়োলেট কৰা নাই নেকি? কৰিছে। যদি লেবাৰ এক্ট ভায়োলেট কৰিছে আপুনি দিছপুৰত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আপোনাৰ দায়িত্ব নাই মানুহবোৰৰ প্ৰতি? মানুহক বাদ দিলে বাকী 95, 96, 97, 98% মানুহৰ মন ভাল নহয়। এই মন ভাল নোহোৱা পৰিৱেশটোৰ কাৰণে দায়ী কোন? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ কাৰণে মানুহৰ মন ভাল নোহোৱা পৰিৱেশ হৈছে। আজি আপোনালোকে আন্দোলন কৰিবলগীয়া হৈছে। বহুতে আন্দোলন কৰিবলৈ সুবিধা পোৱা নাই, সুযোগ পোৱা নাই। আজি এই ফুটপাথত ৰাস্তাত যে আমি এতিয়া 6 মাইলত আছোঁ, এই যে দোকানী মানুহবোৰ আছে আপুনি গৈ সোধকচোন মন ভাল নেকি? কাৰো মন ভাল নহয়, সকলোৰে মন বেয়া। এই ফুটপাথত দোকান দিয়া মানুহটো, এই ৰিক্সা চলোৱা মানুহটো, গাড়ী চলোৱা মানুহটো, আপুনি খেতি কৰা মানুহটো, আপুনি প্ৰতিটো মানুহক সোধক। আপুনি কাপোৰৰ দোকানীজন, আপুনি হাৰ্ডৱেৰৰ দোকানীজন, আপুনি প্ৰত্যেকটো মানুহক সোধক। আপুনি 98% মানুহ পাব যাৰ মন ভাল নহয়, মন বেয়া। মন বেয়া কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। কাৰণ আপুনি সুশাসন দিব পৰা নাই, আপুনি কুশাসন দিছে, আপুনি বেয়া শাসন দিছে। আপুনি মোক ঠিকেই মনত পেলাই দিছে, মই সাংবাদিক আছিলোঁ 2008 চনত। অসমৰ আটাইতকৈ ডাঙৰ চুৰটোৱে হৈছে দুৰ্নীতিৰ চৰ্দাৰ, দুৰ্নীতিৰ মাফিয়া। চৰ্দাৰগিৰি কৰা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসত আটাইতকৈ কলংকৃত মন্ত্ৰী, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী, আটাইতকৈ দুৰ্নীতিৰ চৰ্দাৰ যিজন মুখ্যমন্ত্ৰী সেইজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁৰ হাতত একো ইছ্যু নাই। গতিকে তেওঁ কেইটামান ইছ্যু লৈছে। প্ৰথম কথা হৈছে মিয়া শব্দটো এফালৰ পৰা লৈছে। জগদীশ দাই ঠিকেই কৈছে ইয়াতে যে আপোনাক 108 নালাগে, আপোনাৰ কাৰণে এয়াৰ এম্বুলেন্স আছে, আৰু সেইকাৰণে আপুনি এইবোৰ মানুহৰ মনৰ দুখ বুজি নাপায়। অসম জাতীয় পৰিষদে 108 মৃত্যুঞ্জয় সেৱা যিসকল কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ কৰিছে। ইয়াত প্ৰতিবাদস্থলীত আহিছোঁ। আমি আহিছোঁ অকল মাত লগাবৰ কাৰণে, কাৰণ ইয়াতকৈ বেছি ওপৰলৈ আমি তেখেতসকলক একো সুবিধা কৰি দিব নোৱাৰোঁ। আমি চৰকাৰত নাই। ভৱিষ্যতলৈ আমি চৰকাৰৰ অংশীদাৰ হ'লে বা চৰকাৰত আহিলে নিশ্চয় এইবোৰ কথা বিবেচনা কৰা যাব, এইবোৰ আলোচনা কৰি সমাধান কৰিব পৰা যাব। কিন্তু ইয়াত আহি মই এখেতসকলক এইটো কথা ক'লোঁ, মোক দুআষাৰ ক'বলৈ দিলে মই এইটো কথা ক'লোঁ যে আপোনালোকক আমিতো একো দিব নোৱাৰোঁ। আপোনালোকৰ কথাখিনি শুনিবৰ কাৰণে আহিছোঁ, আপোনালোকৰ লগত মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আহিছোঁ, আপোনালোকৰ সহমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে আহিছোঁ। কিন্তু আপোনালোকৰ ওচৰলৈ আহি আমাৰ মনটো ভাল নহয়, ব্যথিত এই কাৰণে। যদি আপোনালোকৰ ঘৰত কিবা এটা ভাল অনুষ্ঠান হ'লহেঁতেন, আপোনালোকৰ সংগঠনটোৰে কিবা এটা বোলে আপোনালোকে কিবা এটা এচিভমেণ্ট হ'ল, তাত যদি আমাক মাতিলেহেঁতেন, তাত আমি গৈ ভাল পালোহেঁতেন। কিন্তু ইয়াত আহি মনটো ভাল নহয়। আৰু এই যে মন ভাল নহয়, এই মন ভাল নোহোৱা কথাটো সকলো মানুহৰ, অসমৰ এমুঠিমান 1% মান মানুহৰ, 2% মান মানুহক বাদ দিলে বাকী 95, 96, 97, 98%